Hey dosto, welcome to Sajid blog. আৰু আজি অদ্ভুত ধৰণৰ এখন ঠাইলৈ আহিছো আৰু য'ত এনেকুৱা এটা বস্তু আছে আপোনালোকক আমাৰ ব্লগৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম তো বলক ভিডিঅ' ষ্টাৰ্ট কৰোঁ চাওক এটা ইয়াতে দমকল পোতা হৈছে আৰু দমকলটো অট'মেটিকলি পানী ওলাই ইয়াতে আজিতো নহয় আজি প্ৰায় 20-22 বছৰৰ পৰা অট'মেটিকলি পানী ওলাই ইয়াতে আৰু চাব পাৰিছে আজিকালি মানে দমকল এটা পুতিলে কি কৰিব লাগে যে নিজে মানুহে তৈয়াৰী কৰা মেচিন ব্যৱহাৰ কৰিব লাগে আৰু ইয়াতে চাওক মানে ঈশ্বৰে দিয়া এটা মানে অদ্ভুত ধৰণৰ মানে দমকল মানে আৰু মানে কমপ্লিট হোৱা নাই পুতাটো কমপ্লিট হোৱা নাই আজি আৰু বৰ্তমানলৈকে পানী ওলাই আছে মানে কি অদ্ভুত ধৰণৰ ভাই আচৰিত লাগে দেখি পেলাই সেইকাৰণে শুনিছোঁ মানে আজি লাইভ এটা চাইছিলোঁ লাইভত মানে পাইছোঁ এই ভিডিঅ'টো আৰু ডাইৰেক্টলি এইটো জেগাতে আহিছোঁ আৰু এইখন ঠাইখনৰ নাম হৈছে 9 নম্বৰ টঙিয়া হয় এখন আৰু পাহাৰৰ ওচৰত আৰু এইখিনি পানী দি সেপাশে যিখিনি খেতি আছে এই খেতিবিলাক মানুহে এইটোৰ পানীৰ পৰা এই বৰিঙৰ পৰা মানে খেতি কৰে আৰু এতিয়াতো আপোনালোকে জানে বৰ্তমান পৰিস্থিতিত কেনেকুৱা খৰাং পৰিস্থিতি চলি আছে আৰু মানুহে খেতি কৰিব পৰা নাই আৰু এই খৰাং পৰিস্থিতিত মানে এইটো মানে বৰিঙৰ পৰা মানে খেতি কৰি আছে আৰু বৰিংটো চাওক অকণমান দেখুৱাই দিছোঁ আপোনালোকক মানে 20-22 বছৰৰ পৰা অট'মেটিকলি পানী ওলাই ইয়াতে কোনো ধৰণৰ মানে বন্ধ নহয় ইয়াতে চুইচো নাই আৰু অলৰেডি দুটা আছিল বৰিং আৰু এটা বন্ধ কৰি দিলে সিহঁতে মানুহে বোলে বালি সোমাই বন্ধ কৰি দিলে আৰু এটা চলি আছে মানে 20-22 বছৰৰ পৰা চলি আছে আচৰিত লাগিছে শুনি পেলাই সেইকাৰণে আজিলৈকে জানে যে এটা দমকল বা এটা বৰিং পুতিবলৈ হ'লে কিহৰ দৰকাৰ হয় এটা মটৰৰ দৰকাৰ হয় ইলেক্ট্ৰনিক কিবা দৰকাৰ হয় বা মানুহে বনোৱা কিবা মেচিনৰ দৰকাৰ হয় কিন্তু ইয়াতে কোনো মেচিনৰ দৰকাৰ নহয় ইয়াতে অট'মেটিকলি পানী ওলাই আছে আজিৰ পৰা নহয় আজি 20-22 বছৰৰ পৰা মানে অট'মেটিকলি মানে দেখি পেলাই মানে আচৰিত লাগিছে আৰু মানে পুৰা ঠাণ্ডা পানী আছে আহিছোঁ আহি পেলাই মুখ হাত ধুইছোঁ ধুই পেলাই পানী চানী খালোঁ মানে এতিয়া চাওক ইয়াতে মানে অট'মেটিকলি এতিয়া বৰ্তমান পানী অকণমান কম আহি আছে কিন্তু অকণমান খৰাং পৰিস্থিতি আছে যে সেইকাৰণে অকণমান কম আহিছে কিন্তু ইয়াতে মানে যেতিয়া বাৰিষা সময় হয় তেতিয়া বাৰিষা সময়ত মানে ফুল্লি আহি থাকে এইটো পানী মুখটো চাওক কেনেকুৱা অকণমান আহিছে কিন্তু যেতিয়া বাৰিষাৰ সময় থাকে তেতিয়া মানে এইটো ভৰি মানে পানী আহে আৰু এইটো অকণমান কম আছে আৰু এই চাওক মানুহে খেতি কৰিছে মানে এইটো খৰাং যেতিয়া দি আছে এইটো পৰিস্থিতিত মানে এইটোৰ পানী দিয়ে এই চাওক সিহঁতে নালা কৰি দিছে নালা খাই পেলাই গৈ পানী তালৈকে গৈ মানে আশে পাশে যিমান খেতি আছে চব আৰু সিহঁতে মানে এইটোৰ পানী দি বৰিঙৰ পানী দি মানে খেতি কৰি লয় আৰু আশে পাশে বেছি দূৰ নাযায় মানে ধৰি লওক 1 কিলোমিটাৰৰ ভিতৰত যিমান মানে খেতি পথাৰ আছে মানে এইবিলাক কৰি লয় সিহঁতে আৰু এইখিনি পানী দি হয় এতিয়া আপোনালোকে চাব পাৰিছে এইটো এটা বৰিং হয় আৰু এতিয়া মানে ইয়াতে অকণমান মানে চাইণ্টিষ্টৰ কথা সোমাই দিয়ে যেতিয়া মানে দমকল এটা পুতিলে কি কৰিব লাগে কিহৰ দৰকাৰ হয় মটৰ ইলেক্ট্ৰনিক মটৰৰ দৰকাৰ হয় মানুহে তৈয়াৰী কৰা এটা মটৰৰ দৰকাৰ হয় ইয়াত পানী উঠাবলৈ কিমান মানে প্ৰেছাৰ লাগে মানে মটৰে যেতিয়া পানী উঠে কিমান প্ৰেছাৰত পানী উঠে আৰু ইয়াতে চাওক অট'মেটিকলি কোনো ধৰণৰ চুইচ নহয় আনলিমিটেড পানী ওলাই থাকে ইয়াতে আমি এতিয়া পানী খালোঁ আৰু পানীখিনি পূৰা ফ্ৰেছ হয় মানে ইয়াতে কোনো আইৰণ টাইৰণ নাই পানীত পূৰা ক্লিয়াৰলি ফ্ৰেছ পানী হয় আৰু বহুত ঠাণ্ডা পানী হয় এনেকুৱা লাগিছে মানে গা ধুবলৈ মন গৈছে কিন্তু কাপোৰ অনা নাই সেইকাৰণে গা ধোৱা নাই আৰু এতিয়া আমি পাহাৰত যাম আৰু পাহাৰৰ পৰিৱেশখিনি আমি দেখুৱাওঁ আপোনালোকক এতিয়াতো আমি বৰিঙৰ দেখুৱালোঁ অলৰেডি আৰু এইটো কিবা অদ্ভুত লাগিছে দেখি পেলাই আৰু বলক এতিয়া আমি পাহাৰত যাওঁ পাহাৰৰ পৰিৱেশখিনি চাওঁ পাহাৰত শুনিছোঁ হাতী আহিছে জংঘলী হাতী আহিছে আৰু হাতীও চাই আহোঁ কপালত থাকেই আমাৰ তেনেহ'লে হাতী চাব পাৰিম বলক এতিয়া আমি ভিডিঅ' সমাপ্ত কৰোঁ